হয়তো আকৌ দেখিম আপোনাক কলেজৰ বাটচৰা অথবা ৰাস্তাৰ কোনোবা দাঁতিত। আপুনি হয়তো এইবাৰ অকলে নাথাকিব। আপোনাৰ হাত সাৱটি ৰ'ব আন কোনোবা এজন। মূৰ তুলি চাবলৈ হয়তো মই আজিও নোৱাৰিম। আপোনাক দেখিলেই বুকুত কঢ়িয়াই ফুৰা স্মৃতিৰ গছডাল হয়তো পুনৰ জীপাল হৈ পৰিব। আপোনাৰ ৰঙা ওঠৰ হাঁহিত হয়তো কিছু সময়ৰ বাবে মই আকৌ হেৰাই যাম। সময়ৰ সোঁতত হেৰাই যোৱা সেই মধুৰ সময় ৰোমন্থন কৰি মই মিচিকিয়াই দিম। তথাপিও যেন বুকুত এটি হেঁচা পৰিব, কিয়নো কোনোবাখিনিত যেন মই আকৌ অকলশৰীয়া হৈ পৰিম। আপুনি আঁতৰি যোৱাৰ বেদনাই মোক আকৌ বিন্ধিব। কিছু সময়ৰ বাবে চকু চলচলীয়া হ'ব, মই থমকি ৰম। তাহানিৰ আপোনালৈ বুলি সাঁচি ৰখা মৰমবোৰ বুকুত বান্ধি মই আকৌ খোজ লম। আপোনাক তেনেকৈয়ে বিদায় দি মই পুনৰ হেৰাই যাম। মুখত গুণগুণাই যাম আপুনি মোৰ সদায় প্ৰিয়।